স্বৰ্গদেৱ বাকী কেইটা ফৈদৰ কোঁৱৰসকলতকৈ আমি গদাপাণ কৰাৰ ব্যৱস্থা কৰিব লাগে। স্বৰ্গদেৱ এনে কাম কৰিব লাগিলে দেশত অমংগলে দেখা দিব স্বৰ্গদেৱ, আৰু ইয়াৰ উত্তৰ দিবলৈ হয়তো তেতিয়া বৰগোহাঁই ডাঙৰীয়া আপুনি প্ৰতিটো কথাতে প্ৰতিবাৰতে হস্তক্ষেপ কৰাটো শুভ লক্ষণ নহয়। ৰজাই ন্যায় আৰু সুবিচাৰ কৰিব নোৱাৰিলে ৰজাৰ আৱশ্যকতাই বা কি? ডাঙৰীয়াসকল, আজি কিন্তু মই এই ৰাজচৰাৰ সিদ্ধান্তত একমত হ'ব নোৱাৰিলো। আপোনালোকে আজি এই ৰাজচৰাত যিয়ে সিদ্ধান্ত গ্ৰহণ নকৰক কিয়, মই কিন্তু আজি আপোনালোকৰ কথাত একমত হ'ব নোৱাৰিলো। তথাপিতো পুনৰবাৰ কৈছো স্বৰ্গদেৱ, যেতিয়াই আপুনি এনে সিদ্ধান্ত গ্ৰহণ কৰিব তেতিয়া আমাৰ এই ৰাজ্যৰ প্ৰজাবৰ্গৰ মাজত বিদ্ৰোহৰ দাবানল জ্বলি উঠিব। আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ মোৰ নাই, তথাপিতো ভৱিষ্যত বিপদৰ লেলিহা নিশা মোৰ চকুত স্পষ্টভাৱে জিলিকি উঠিছে।